মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ আপোন পাঠত কিতাপৰ মেলা নামৰ এটি পাঠ আছে। সেই পাঠটো আজি আমি নাটক আকাৰে শুনিম। আহাচোন আমি সকলোৱে সেই নাটকখন শুনো। নাটকখনৰ নাম কিতাপৰ মেলা। সপোন, তুমি কিতাপৰ মেলা দেখিছানে? দেখিছোঁ। যোৱাবেলি মই নগৰৰ কিতাপৰ মেলালৈ গৈছিলোঁ। আমাৰ ইয়াত যে ৰাসৰ মেলা হয়, কিতাপৰ মেলা তেনেকুৱা নেকি? হয়, তেনেকুৱাই। তাত কেৱল কিতাপহে পোৱা যায়। কিতাপবোৰ ধুনীয়াকৈ সজাই থোৱা থাকে। ৰং বিৰঙৰ বহুত কিতাপ। কিছুমান কিতাপ আন ভাষাতো লিখা। মেলালৈ সোমাবলৈ টিকট ল'ব লাগিব নেকি? লাগে। কিতাপৰ মেলাত কিছুমান নিয়ম মানি চলিব লাগে। কিতাপবিলাক সাৱধানে চাব লাগে। চাই উঠি আগৰ ঠাইত থ'ব লাগে। তাত হাই উৰুমি কৰিব নালাগে। সপোন, মেলাত আন কিবা কিবি হয় নেকি? মেলাত মেলো বহে। কিহৰনো মেল হয়? কিতাপৰ মেলালৈ কিতাপ লেখা মানুহ আহে, কিতাপ পঢ়া মানুহ আহে আৰু কিতাপ চপোৱা মানুহো আহে। সকলো লগ হৈ কিতাপৰ বিষয়ে কথা পাতে। বাহ, বৰ বঢ়িয়া কথা। এইবাৰ ময়ো মেলালৈ যাম। দেউতাক পইচা গোটাই থ'বলৈ ক'ম। কিতাপ কিনিবলৈ দেউতাৰ পৰা পইচা ল'ম।